39 फासनि सेरफां बीटीसी काउन्सिल बियाबाव सनितपुरनि भटारफोरखौ सोसननायनि बेरेखायै माजबाराव गोबां माहारियारि दोलो आफादफोरनि नाजानायाव 2 घन्टा धरना होनाय नुनो मोन्दों। सोमावसारनाय हाबाफारियाव माजबाद रेभिनिउ सार्कल मावख'नि मोखाङाव धरना होनाय हाबाफारियाव फासनि सेरफां बियाबाव बायजोनि भटार्सफोरखौ लाबोनायखौ बन्द खालाम, बिटिआर सोरखारनि सायाव बेरेखा खालामनानै स्लगान होनाय, फासनै सेरफां बियाबखौ ट्राइबेल नङै महरै रैखाथि होनांगौ, थागिबि नङै सुबुंफोरनि राजखान्थियारि मोनथायखौ खमायनाय जानाय नङा होननानै बायदि बायदि स्लगानजों सोमावसारनायखौ नुनो मोन्दों। मख'नो गोनांदि 5 मे खालि बीटीसीनि गाहाय नेहाथारिया नलबारि, दरं, सनितपुर आरो बिश्वनाथ जिल्लानि जिल्ला बेंगिरिफोरनो गांसे लाइजाम दैथायहरदोंमोन। जेब्लासिम बिटिआरनि बियाबफोराव फिन थि खालामनाय जाया अब्लासिम बिटिआरआव गोदानै दाजाबदेरजानाय गामिफोरनि सुबुंफोरखौ माबोरै सोसननाय जायो बेनि सायाव सुबुरुन बिदोंमोन। दिनैनि बे सोमावसारनायाव माजबादनि मोन 8 माहारियारि आफादफोरनि दैदेनगिरिफोरजों लोगोसे बिपिएफ दोलोनि दैदेनगिरि आरो मावथिफोराबो बे सोमावसारनायाव बाहागो लादोंमोन। অঞ্চলৰ বিভিন্ন দল সংগঠন লগ হৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কোন সংগঠনৰ পৰা আহিছে? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজবাদ আঞ্চলিক সমিতি। কিমান ভোটাৰ অন্তৰ্ভুক্ত হ'ব বুলি আমি গম পোৱা মতে এতিয়ালৈকে প্ৰায় 15-16 হাজাৰমান ST ভোটাৰ শোণিতপুৰ জিলাৰ পৰা 5 সেৰফাঙত অন্তৰ্ভুক্ত কৰিব বুলি আমি গম পাইছোঁ। কোন কোন গাঁৱত জানে নেকি? গাঁৱটো নাজানো, কিন্তু শোণিতপুৰ জিলাৰ পৰা 15,000 পৰা 17,000 অন্তৰ্ভুক্ত হ'ব বুলি আমি গম পাইছোঁ। অজনজাতীয় লোকসকলৰ মূৰত যে নেকি ৰাজনীতিক ষড়যন্ত্ৰ কৰি ৰাজনীতিক যে নেকি অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰিব বিচৰাটোক আমি কেতিয়াও আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে আমি মানি ল'ব নোখোজোঁ। বিটিআৰ যিটো চুক্তি আছিলে সেই বিটিআৰ চুক্তি ফুল্লি ইমপ্লিমেণ্ট কৰক, সমষ্টি ক্ৰিয়েট কৰি সমষ্টি বনাওক, তাতে আমাৰ ক'ব লগা নাই। কিন্তু জোৰ মানুহ আনি আমাৰ এই 5 নং চেৰফাং সমষ্টিৰ অজনজাতীয় লোকসকলক ৰাজনীতিক অধিকাৰ খৰ্ব কৰিব দিয়াটো নহ'ব, আমি খৰ্ব কৰিব কেতিয়াও দিব নোৱাৰোঁ। কিমানটা গাঁও অন্তৰ্ভুক্ত হ'ব বুলি ভাবিছে? এতিয়া আমি 40টা গাঁও অন্তৰ্ভুক্ত হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। যদিহে এই 40টা গাঁও যদি অন্তৰ্ভুক্ত হয়, 39 নং 5 নং চেৰফাং সমষ্টি তথা আমাৰ ওদালগুৰি সমষ্টি, ধনশ্ৰী সমষ্টি যদি অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে আমাৰ অজনজাতীয় লোকসকলৰ ৰাজনীতিক যি অধিকাৰ আছে সেই অধিকাৰটো খৰ্ব কৰা হ'ব। এতিয়া চাওক, 39 নং 5 নং চেৰফাং সমষ্টিটো হ'ল নন এছ টি সমষ্টি। সেই নন এছ টি সমষ্টিটো যদিহে জনজাতীয় লোকসকলক যদি অন্তৰ্ভুক্ত কৰি, তেতিয়াহ'লে ভৱিষ্যততে আমাৰ এটা আকাংক্ষা থাকিব যে তেওঁলোকৰ যদি জনজাতীয় লোকসকলৰ ভোটাৰ যেতিয়া বৃদ্ধি হ'ব, হয়তো সেই জনজাতীয় যিটো নন এছ টি চিট আছে আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিটো হয়তো অনাগত দিনত সেইটো অ'পেনো হৈ যাব পাৰে বা ST ৰিজাৰ্ভ চিট হৈ যাব পাৰে, সেইটো আমাৰ আকাংক্ষা আছে। 40টা গাঁৱত কিমান ভোটাৰ আহি অন্তৰ্ভুক্ত হ'ব? আমি ইতিমধ্যে জানিব পৰা মতে 40টা গাঁৱৰ ভিতৰত আমি জানিব পাৰিছোঁ যে 30,000 ভোট অন্তৰ্ভুক্ত হ'ব আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিত, ৰৌতা সমষ্টিত আৰু ধনশ্ৰী সমষ্টিত আমি গম পাইছোঁ। তো আমি 39 নং 5 নং চেৰফাং সমষ্টিত আমি ইতিমধ্যে গম পোৱা মতে 15,000 পৰা 20,000 ভোট ইয়াতে জবৰদস্ত জাপি দিব বিচাৰিছে বৰ্তমান বিজেপি চৰকাৰ আৰু UPPL চৰকাৰ। আমি কেতিয়াও এইটো আমি মানি নলওঁ। এই দাবী মানি নল'লে পৰৱৰ্তী কাৰ্যসূচী কি লোৱা হ'ব? এই দাবী যদি মানি নলয়, পৰৱৰ্তী সময়ত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম। ইয়াত আজি আমি চাওক, অন্ততঃ আমি 200-300 মানুহ লৈ আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত 5,000, 10,000, 20,000 মানুহ লৈ আমি প্ৰতিবাদী কাৰ্যসূচী কৰিম। মাজবাট চাৰ্কুল ঘেৰাও কৰিম, ওদালগুৰি ডিষ্ট্ৰিক্টত আমি ঘেৰাও কৰিম। যেনেকা আছিল এনেকাই থাকিব দিয়ক। বাহিৰৰ পৰা ইয়াতে ST ভোটাৰ আনি ইয়াতে অন্তৰ্ভুক্ত কৰাটো আমি নিবিচাৰোঁ। আমি শান্তি হিচাপে আছোঁ, শান্তি হিচাপে থাকিম বুলি মোৰ ক'ব লগাটো ইমানে। এতিয়া আমাৰ গহপুৰৰ পৰা ST ভোটাৰ আনিবৰ কাৰণে আমাক ষড়যন্ত্ৰ কৰি আছে। যিহেতু নটিফিকেশ্যন চবেই পাইছে, সেই নটিফিকেশ্যন মতে তাতে স্পষ্ট লিখাই দিয়াই আছে। সেইবিলাক অশান্তিটো আমি নিবিচাৰোঁ, যাতে ভৱিষ্যতে আমাৰ ইয়াতে ৰাজনৈতিক হিচাপে অহা দিনবোৰত আমাৰ ইয়াতে একো নাই নিচিনা আমাক অনুভৱ হৈ আছে। যাতে এইবিলাক আমাৰ অধিকাৰটো আমাৰ পৰা কাঢ়ি নলোৱাৰ কাৰণে আমি এই অৱস্থান ধৰ্মঘট ৰাখিছোঁ। কিন্তু আজি আমি চৰকাৰক ইয়াৰ পৰা হকিয়াই দিব বিচাৰিছোঁ। চৰকাৰে আমাৰ এই ধৰ্মঘটৰ প্ৰতিবাদী সভাটো
ভালে ভালে আমাৰ এই নটিফিকেশ্যনটো উঠাই দিয়ে আমি আহ্বান কৰিছোঁ। যদি আগন্তুক দিনত নুঠায় তেতিয়াহ'লে আমি আকৌ তীব্ৰভাৱে আমি আন্দোলন কৰিবৰ কাৰণে সাজু আছোঁ। কিমান এতিয়া 16-17 হাজাৰ ভোট ইয়াতে 39 নং 5 নং চেৰপাঙত সোমাব বুলি আমি গম পাইছোঁ। কিমানটা গাঁও? এইটো কিমানটা গাঁও মই ইমান নাজানো, কিন্তু যি আমি ইয়াতে যেনেকৈ আছোঁ এনেকৈ হ'ব লাগে। আমাৰ 5 নং চেৰপাঙত কোনো ভোটাৰ ইয়াতে সোমাব নালাগে বুলি আমাৰ দাবী। মাজবাটनिफ्राय जतिन नाथनि रिपर्ट NBT लाइभ।